কি খবৰ তোমালোকৰ? আশা আছে সকলোৱে ভাল। তো মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো বহুতে মোক কমেণ্ট কৰি আছিলে কি অগ্নিবীৰ এক্সামৰ বাবে কেনেদৰে প্ৰিপেৰেশ্যন মই মানে কৰিছিলোঁ আৰু মই কেনেদৰে পঢ়িছিলোঁ। ঠিক আছে, মানে তোমাৰ যোনটো অগ্নিবীৰ এক্সাম তোমালোকৰ যিটো এপ্লাই চলি গ'ল, তো মানে অগ্নিবীৰ তোমালোকৰতো এপ্লাই চলি শেষ হ'ল, তোমালোকৰ এক্সামৰ কাষ চাপি আহিছে মানে লাহে লাহে। ঠিক আছে, তো তোমালোকৰ এক্সামৰ কাষ লাহে লাহে চাপি আহিছে। তো বহুতে মোক কমেণ্ট কৰিছিলে কি মই এক্সামৰ বাবে কেনেদৰে প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু কেনেদৰে পঢ়িছিলোঁ। মই তোমালোকক আজি ক'ম যে তোমালোকে কেনেদৰে প্ৰিপেৰেশ্যন কৰিব পাৰে এটা ভাল মাৰ্কছ উঠাবৰ বাবে, যিহেতু তোমালোকে ইমান কষ্ট কৰি যাবা। তাত কিছুমানেতো বহুত দূৰৰ পৰা আহে, মানে কিছুমানেতো আমাৰ শিৱসাগৰ আৰু কিছুমানেতো তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা যোৰহাটত এক্সাম দিবলৈ আহে, মানে তেওঁলোকৰ এক্সাম চেণ্টাৰ যোৰহাটত পৰে। তো বহুতে বৰ্তমান বহুত কষ্ট কৰি আছে। আৰু মই এটা কথা কওঁ তোমালোকক, তোমালোকে যদি কষ্ট কৰিছা তোমালোকে নিশ্চয় সফলতা পাবা, তোমালোকে চিন্তা কৰি নাথাকিবা। খালি মই যোনটো ইউটিউব চেনেলৰ নাম তোমালোকক কৈ দিছিলোঁ সেইটো ইউটিউব চেনেল চাই তোমালোকে ভালদৰে পঢ়ি যোৱা, নিশ্চয় তোমালোকে ছাকচেছ হ'বাই। ঠিক আছে, তো প্ৰথম হ'ল তোমালোকে কেনেদৰে প্ৰিপেৰেশ্যন কৰিবা। মানে তোমালোকে গম পোৱাই যায় 100 মাৰ্কৰ যিহেতু কুৱেশ্যন হয়, তো 100 মাৰ্কৰ যেতিয়া কুৱেশ্যন হয় তোমালোকে কেনেদৰে এটা ভাল মাৰ্কছ আনি মানে তোমালোকে মানে ছাকচেছ হ'ব পাৰিবা এক্সামটোত। তো তোমালোকে যদি এক্সামটোত এটা ভাল মাৰ্কছ আনিব পাৰা, তোমালোকে যদি এক্সামটোত মানে এটা ভাল মাৰ্কছ আনিব পাৰা, তো তেতিয়াহ'লে তোমালোকে মানে ফিজিকেলত তোমালোকে গোট মাৰিলেও তোমালোকৰ ফাইনেল মেৰিট লিষ্টত মানে নামটো আহি যায়। ঠিক আছে, তো তোমালোকক মই আজি ক'ম তোমালোকে যে কেনেদৰে এটা মানে ভাল মাৰ্কছ আনিলে মানে তোমালোকে মানে কেনেদৰে এটা ভাল মাৰ্কছ আনিলে তোমালোকে এক্সামৰ বাবে মানে ভালদৰে প্ৰিপেৰেশ্যন মানে ভাল মাৰ্কছ আনিলে মানে তোমালোকে কেনেদৰে ফিজিকেলৰ এটা মানে ফিজিকেলৰ কাৰণে মানে এটা মানে নিশ্চিত থাকিব পাৰিবা। মানে তোমালোকে ফিজিকেলৰ কাৰণে মানে তোমালোকে নিশ্চিত থাকিব পাৰিবা যে হয় মই এক্সামত এটা ভাল মাৰ্কছ আনি থৈছোঁ। তেতিয়া তোমালোকে মানে ফিজিকেলৰ কাৰণে এটা ভালদৰে মানে প্ৰিপেৰেশ্যন কৰিব পাৰা, এটা নিশ্চিত মানে শান্তি মানে তোমালোকে এটা এক্সামৰ প্ৰিপেৰেশ্যন কৰিব পাৰিবা। আৰু তাৰমানে তোমালোকে কি হয় মানে কিছুমানে মানে এক্সিলেণ্ট মাৰে ন, কিছুমানে এক্সিলেণ্ট মাৰে, তো কিছুমানে গোট মাৰে। তো তোমালোকে যদি মানে এক্সিলেণ্ট মাৰা তো তেতিয়াতো তোমালোকৰ নাম আহিবই, কিন্তু কিছুমানৰ গোট আহে ন, গোট অহাবোৰ মানে নামটো তোমালোকৰ যোনে মানে গোট মাৰে তেওঁলোকৰ মানে নামটো মানে আৰামচত আহি যাব মানে। ঠিক আছে, তো তাৰে তোমালোকক মই আজি ক'ম মানে কেনেদৰে প্ৰিপেৰেশ্যন কৰিবা। তো ছেকেণ্ডলি হ'ল তোমালোকক মই যোনটো ইউটিউব চেনেলৰ নাম কৈছিলোঁ যে তোমালোকে এনেদৰে পঢ়িবা তোমালোকৰ মানে নাম আহিব। ঠিক আছে, তো তোমালোকে যদি মানে সেইটো মানে চোৱা আৰু মানে তোমালোকে যদি মই যোনটো তোমালোকক কৈ দিছিলোঁ, মই যোনটো আগতে তোমালোকক যোনটো কৈ দিছিলোঁ, তোমালোকে যদি সেইটো চোৱা তোমালোকৰ আৰামচত নাম আহি যাব। ঠিক আছে, মই তোমালোকক যোনটো কৈ দিছিলোঁ শুভমী ক্লাছেছ বুলি, তো আগতে মই সেইটো তোমালোকক মানে প্ৰথমত কোৱা নাছিলোঁ, কিন্তু তোমালোকক যোনটো কৈ দিছিলোঁ মই শুভমী ক্লাছেছ বুলি, তোমালোকে সেইটো চাব পাৰা। ঠিক আছে, আৰু ছেকেণ্ডলি এটা আছিলে তোমালোকৰ আৰ্মি ষ্টাডি বুলি, সেইটো তোমালোকে চাব পাৰা। ঠিক আছে, কিন্তু মই ছেকেণ্ডলি প্ৰথমতে মানে তোমালোকক যোনটো দিছিলোঁ ফাৰ্ষ্টলি মানে তোমালোকে সেইটো যদি চোৱা মানে তোমালোকৰ মাৰ্কছ উঠাবলৈ ভাল হ'ব। ঠিক আছে, প্ৰথমতে তোমালোকক যোনটো দিছিলোঁ মানে প্ৰথমত যোনটো দিছিলোঁ শুভমী ক্লাছেছ বুলি, সেইটো যদি চোৱা মানে তোমালোকৰ সেইটো মানে নাম উঠাবলৈ মানে মাৰ্কছ উঠাবলৈ ভাল হ'ব। কাৰণ সেইটোত মানে আৰ্মি ষ্টাডি যোনবোৰ ৰিলেটেড মানে তোমালোকৰ আৰ্মি ৰিলেটেড যোনবোৰ মানে ভিডিঅ' মানে ডেইলি দি থাকে মানে। ঠিক আছে, তো মই তোমালোকক যোনটো ইউটিউব চেনেলৰ নাম কৈ দিছিলোঁ তোমালোকে সেইটো চোৱা, এটা ভাল মানে পাৰফৰ্মেঞ্চ দিয়ে সেইটো, কাৰণ সেইটোত মানে লাইভ আহি থাকে। ঠিক আছে, লাইভ আহি থাকে, আৰু লাইভ অহাৰ ফলত তোমালোকৰ কাৰণে মানে ভাল হয়, কাৰণ তাত মানে যোনবোৰ কুৱেশ্যন আহে আৰু প্ৰতি বছৰ মানে যোনবোৰ আহে বাৰে বাৰে যোনবোৰ আহিছিলে আগৰ পৰা সেইবোৰ মানে ৰিপিট কৰি থাকে। ঠিক আছে, বাৰে বাৰে মানে যোনবোৰ কুৱেশ্যন প্ৰতি বছৰ তোমালোকৰ আহি থাকে, তোমালোকৰতো কুৱেশ্যনবোৰ 10 লেভেল হয় কোৱালিফিকেশ্যন। তো তোমালোকৰ যোনবোৰ জিকে মেথছ জিকেখিনি তোমালোকৰ লাষ্টত চাবা, লাষ্টত তোমালোকে পঢ়িবা। এইটো তোমালোকে ফাৰ্ষ্টলি তোমালোকে এতিয়া মেথছ ছায়েন্স আৰু তোমালোকে ৰিজনিং সেইখিনি চোৱা। ঠিক আছে, আৰু তোমালোকৰ যোনখিনি মেথছ আৰু ছায়েন্স আহে তোমালোকৰ মানে 10 লেভেলৰ আহে, তোমালোকৰ 6 বা 10ৰ ভিতৰত তোমালোকে যিমানখিনি পঢ়িছিলা সেইখিনি আহে, আৰু বেলেগ ধৰণৰ কুৱেশ্যন নাহে। ঠিক আছে, মই তোমালোকক সেইকাৰণেই কওঁ তোমালোকে প্ৰিপেৰেশ্যন যদি কৰিছা, মই যোনটো ইউটিউব চেনেলৰ তোমালোকক নাম কৈছিলোঁ এটাই চোৱা, সেই ইউটিউব চেনেলটো চোৱা শুভমী ক্লাছেছ বুলি। আৰু মই ভিডিঅ'টো কিছুমানত মই নেক্সট ভিডিঅ'ৰ যোনটো মই দিছিলোঁ কালি, আৰু মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে এক্সাম চেনেলৰ। ঠিক আছে, যোনটো এক্সাম মই বাৰে বাৰে তোমালোকক দি দিম, আকৌ মই এই ভিডিঅ'টো দি দিম তোমালোকৰ এক্সাম চেনেলৰ সেই লিংকটো। তোমালোকে যদি এতিয়ালৈকে সেই চেনেলটো চোৱা নাই, ভিডিঅ'বোৰ চোৱাকৈ নাই, চোৱা আৰু যোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নোট কৰি যোৱা। মানে তাত দিয়া প্ৰায়বোৰ কুৱেশ্যন মানে ইম্পৰ্টেণ্ট থাকে সেই চেনেলটোত। ঠিক আছে, কাৰণ বহুতো মানে ইম্পৰ্টেণ্ট ভিডিঅ' সেই চেনেলটোত দি থাকে, আৰু মই সেইটো চেনেলেই চাইছিলোঁ, সেইটো চেনেল চাই মানে এটা ভাল মানে ফলাফলো মই পাইছিলোঁ। আৰু মোৰ লগৰ বহুতে আৰু অসমৰ বহুত মানে ল'ৰাই সেই ইউটিউব চেনেলটো চাইছিলে আৰু তেনেকৈ ভাল ফলো পাইছিলে। ঠিক আছে, তো মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা তোমালোকক কৈছোঁ সেই ইউটিউব চেনেলটো চোৱা, এটা ভাল ফল পাবা, কাৰণ প্ৰতি বছৰ যোনবোৰ কুৱেশ্যন আহি থাকে মানে সেই চেনেলটোত দি থাকে। ঠিক আছে, আৰু
তোমালোকক মই কৈ দিলোঁ কেনেদৰে প্ৰিপেৰেশ্যন কৰিবা, তোমালোকে তেনেদৰেই মানে প্ৰিপেৰেশ্যন কৰা, ঠিক আছে। আৰু মই কেনেদৰে প্ৰিপেৰেশ্যন কৰিছিলোঁ চোৱা, যেতিয়া মই এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিছিলোঁ, মই এক্সামৰ লগতে ৰানিঙো কৰি আছিলোঁ, ঠিক আছে। আৰু মই যেতিয়া NCCও আছিলে, NCCও যাব লাগে, আৰু মই অন্যান্য কামো থাকে ঘৰত, যিহেতু ঘৰত মই অকলে কাম কৰা ল'ৰা, মানে বেলেগ এজনে ল'ৰাটো মোৰ ঘৰৰ কামো কৰিব লাগিছিলে, আৰু ঘৰৰ মানে কাম বন কৰাৰ লগতে পঢ়া শুনাও কৰিব লাগিছিলে, ঠিক আছে। তো মই এটা মানে এখন টাইম লিমিট বনাইছিলোঁ যে কোনটো টাইমত কি কৰিম, কোনটো টাইমত সদায় মই মানে সেই টাইম শ্বেডিউলৰ মতে চলিব পৰা নাছিলোঁ, কিন্তু মেক্সিমাম মানে মই সেই টাইমটো মতে মানে পঢ়া শুনা হওক, অন্যান্য কাম হওক, ৰানিং হওক, তেনেদৰে কৰিছিলোঁ, ঠিক আছে। তো ৰাতিপুৱা মই কেনেদৰে প্ৰিপেৰেশ্যন কৰিছিলোঁ চাওক, মই ৰাতিপুৱা শুই উঠি মানে সোনকালে উঠি মানে মই মেক্সিমাম 4:30 উঠি যাওঁ। 4:30 উঠি মই মুখ চুখ ধুই তাৰপৰা তোমালোকৰ ফ্ৰেছ হৈ পেলাই মই ফিল্ডত দৌৰিবলৈ যাওঁ। ফিল্ডত দৌৰি মই 7টা মানত প্ৰায় আহি যাওঁ, প্ৰেক্টিচ কৰি মানে ৰানিং চানিং কৰি মই 7টা মানত আহি মানে আৰামছত পাই গৈছিলোঁ, ঠিক আছে, পাই যাওঁহি। তাৰপিছত মই নিজৰ ডাইট চাইট খাই কৰি চাহ তাহ খাই মেলি তাৰপৰা মই আকৌ মানে 8টাৰ পৰা 10টা মানলৈকে পঢ়োঁ। আৰু যদি যোনখিনি কলেজ যাবলগীয়া থাকে কলেজ যাওঁ, কলেজতো যদি চান্স পাওঁ কলেজতো মানে লাইব্ৰেৰীত গৈ পঢ়িছিলোঁ, ঠিক আছে। তো কলেজলৈ গ'লেতো যিহেতু মোবাইল লৈয়ে যাওঁ, তো চেনেলটো উলিয়াওঁ, চেনেলত যোনবোৰ মানে কুৱেশ্যন মই পঢ়া নাছিলোঁ সেইবোৰ আকৌ পঢ়োঁ মানে, ঠিক আছে। তেনেকৈ মই পঢ়ি মোৰ GK মেথছ ছায়েন্স কমপ্লিট হৈ গৈছিলে, ঠিক আছে। আৰু GKখিনি মই লাষ্টত চাইছিলোঁ, ঠিক আছে। তোমালোককো মই কওঁ GKখিনি তোমালোকে ফাৰ্ষ্টত চাব নালাগে, কাৰণ GK তোমাৰ যোনবোৰ প্ৰাৰম্ভিক প্ৰশ্ন উত্তৰ সেইবোৰ তোমালোকৰ লাহে লাহে দি থাকে, মানে ডেইলি যোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়ে GK সেইবোৰ তোমালোকে নোট কৰি যাবা, আৰু তোমালোকে GKখিনি লাষ্টলৈ থ'বা, ঠিক আছে। GK মেথছ ছায়েন্সখিনি মানে প্ৰথমত চালে এইকাৰণেই ভাল, কাৰণ তোমালোকৰ যোনখিনি মেথছৰ সূত্ৰ তোমালোকে পাহৰি যাব পাৰা, ঠিক আছে। ছায়েন্সৰ তোমালোকে যোনবোৰ প্ৰশ্ন পাহৰি যাব পাৰা, তোমালোকে যদি প্ৰথমত মানে চাই থোৱা তো তোমালোকৰ মানে নিজৰ কাৰণে ভাল হ'ব, ঠিক আছে। সেইকাৰণে মই তোমালোকক কৈছোঁ মানে GK মেথছ যোনখিনি তোমালোকে সেইখিনি প্ৰথমত চাবা, ঠিক আছে। আৰু মই এনেদৰে প্ৰিপেৰেশ্যন কৰিছিলোঁ। প্ৰথমটো মই তোমালোকৰ এক্সামটো তোমালোকৰ আমাৰ এপ্লাই হৈছিলে 2024 আমাৰ এপ্লাই চলিছে, তোমালোকৰ ফেব্ৰুৱাৰীত এপ্লাই চলিছিলে, আৰু আমাৰ এক্সাম হৈছিলে 22 তাৰিখৰ পৰা 29 এপ্ৰিলৰ ভিতৰত মানে আমাৰ খতম হৈ গৈছিলে, ঠিক আছে। তো তোমালোকৰ তেনেকেই হ'ব, তোমালোকৰ যিহেতু এপ্ৰিলত চলিছে এপ্লাই, এপ্ৰিল মে'ত তোমালোকৰ যদি নহয় মে' লাষ্টলৈ হ'ব, নহ'লে তোমালোকৰ জুনত হ'ব, ঠিক আছে। তোমালোকৰ এক্সামটো জুনত হ'ব। তো তোমালোকক মই এইটোৱে ক'ম, ভালদৰে প্ৰিপেৰেশ্যন কৰা। মই যোনটো ইউটিউব চেনেলৰ নাম কৈছিলোঁ সেইটোৱে চোৱা, যাত যোনখিনি প্ৰশ্ন দি আছে GK মেথছ ছায়েন্সৰ সেইখিনি চাই যোৱা, আৰু লগতে ৰানিং কৰি থকা, ফিজিকেলৰ বাবে ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা, ভালদৰে কষ্ট কৰা, নিশ্চয় তোমালোকৰ জীৱনলৈ সুখ নামি আহিব, নিশ্চয় অগ্নিবীৰ চাকৰিটোত চিলেক্টেড হ'বা। কিন্তু কষ্ট এৰি নিদিবা যদি তোমাৰ বয়স আছে। আৰু এইবাৰ যোনটো এপ্লাই চলিছে তো তোমালোকৰ পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে, মানে অগ্নিবীৰ লাহে লাহে চেঞ্জ হ'ব। তোমালোকে 4 বছৰ বুলি ভাবি নাথাকিবা, TRME যেনেকৈ পাৰ্মানেণ্ট হ'ল, অগ্নিবীৰটো লাহে লাহে পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে, ঠিক আছে। তো ভিডিঅ'টো যিমান পাৰা লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোকে ধন্যবাদ।